সন্মান জনাব খুজিম নে জুবিনক আমি এনেকুৱা এটা পৰ্যায়লৈকে লৈ যাম যে ঘূৰি আহি সংস্কাৰো কৰিব নোৱাৰিম। পেটটো অলৰেডি ফুলি গৈছে, মুখখন ফুলিছে, আৰু মই এটা কথাও বঢ়াই কোৱা নাই। সেইকাৰণে আৰু যোৰহাটলৈকেতো ডাইৰেক্ট নাযাব, সি নগাঁৱত যাব, গোলাঘাটত যাব, কাজিৰঙাত যাব, নুমলীগড়ত যাব, আৰু যোৰহাটলৈকে গৈ সেই একে ৰাস্তাটো দি উভতি আহিব লাগিব। গতিকে এইটো দাবীটো বাস্তৱিক নহয়। সেইকাৰণে ভস্ম আমি যোৰহাটত লৈ যাম, আৰু তাত আমি সমাধি ক্ষেত্ৰ এখনো কৰিম। কালি একো নহয়, কালি স্কুল কলেজ নৰ্মেল থাকিব, কিন্তু পৰহি যিহেতু জুবিনৰ সমাধি হ'ব, সিদিনাখন আমি চৰকাৰে এটা সিদ্ধান্ত ল'ম। কালিতো নৰ্মেল, কালি একো নাথাকে। পৰহি যিহেতু অন্তিম যাত্ৰা হ'ব, অন্তিম যাত্ৰাত মই যোগ দিব কাকো অনুৰোধ নকৰোঁ, কিন্তু অন্ততঃ টেলিভিশ্যনত যাতে চাব পাৰে, সেইকাৰণে আমি ৰাজ্যিক কৰ্মচাৰী স্কুল কলেজৰ ক্ষেত্ৰত পৰহি দিনাখন আমি নিশ্চিতভাৱে সুবিধা এটা কৰি দিম। দিল্লীত সিদ্ধাৰ্থ আছিলে, কিন্তু তেওঁকে লৈ আনিবৰ কাৰণে এটা উপায় নাই, কাৰণ গৰিমা গাৰ্গে কৈছে যে তেওঁক একো কৰিব নালাগে অন্ততঃ। গতিকে যেতিয়ালৈকে জুবিনক আমি অন্তিম বিদায় নিদিওঁ, তেতিয়ালৈকে এই দিশত আগবঢ়াৰ কাৰণে বহুত বেছি কৰিব পৰা নাযায়। এতিয়ালৈকে আমি এইটোৱে কৰিছোঁ যে যিসকলে এজাহাৰ দিছে, প্ৰায় 54 এজাহাৰ, আমি এজাহাৰখিনিক CIDত লৈ আহিছোঁ, আমি এপ্ৰপ্ৰিয়েট ছেকশ্যনত কেছ ৰেজিষ্টাৰ কৰিছোঁ, আৰু যিসকলে এজাহাৰ দিছে তেওঁলোকক আমি প্ৰাথমিক তেওঁলোকৰ ষ্টেটমেণ্ট লোৱা আমি আৰম্ভ কৰিছোঁ। কিন্তু যিহেতু অভিযুক্ত দুজন, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, দুয়োজনে অসমত নাই, আৰু আজি পুলিচ পঠাই লৈ অহাৰ পৰিৱেশটো নহয়, অন্ততঃ জুবিনক আমি বিদায় দিলোঁ।